আহিছোন ৰাস্তাৰ ফালে অলপমান কিমান ঠাণ্ডা বতাহ অলপমান পানী ইমান গৰমত কিমান অকল ঘৰতে সোমাই থাকিবি নো কলৈ যাওঁনো তই? ৰাস্তাৰ ফালে যাওঁ অলপমান যা যা সোনকালে আহিবি কিন্তু। হ'ব সোনকালে আহিম হেল্ল' ৰাম ক'ত আছ ৰাস্তাৰ ফালে নাহ মই গৈ আছো ইমান ভাগৰ লাগিছে নহয়, বহিকে ল'ম অলপমান। এতিয়াহে অকণমান শান্তি পাইছো দেই। ফুল ফুলে ফুলনিত তুমি আছা দূৰণিত, তুলৈ মনত পৰে মোৰ মাছ নিশা টোপনিত। ৰহিম দেখোন এতিয়ালৈকে অহা নাই বে। ৰাম তই দেখোন আহিও ৰৈ আছ ইয়াত অলপমান হ'লেও ঠাণ্ডা হয় নাই আহি পালি মানে অকণমান ঠাণ্ডা পাইছো ঘৰতকৈ ইয়াত। আহ এইখিনিতে বহি লওঁ বল ক'ত বহ ইয়াতে বহোঁ। গেম খেলিছ নাই এইকেইদিন তই মই আজি অপেন কৰি খেলি চাইছিলো অকণমান আৰু খেল খেলিলো আৰু এখন কাষ্টম আছিলে খেল বনালো তাৰপাছত আৰু মাতিলো কেইজনমানক খেলিলো হয় নেকি? এবাৰ পৰা কাষ্টম পালে মানে মই খেলিম দেই, খেলাবি আকৌ। হ'ব দে খেলাম বাৰু চিন্তা নকৰিবি সৰুজনী দেখোন ছোৱালী হয়তো। আহিছে দেই কেনেবাকৈ পতাব পৰা হ'লে মাৰিছা নহ'লে ট্ৰাই, কিজানিবা পতেই। ছোৱালীজনী দেখোন অচিনাকি লাগিছে বে, এদিনো দেখা নাই। তই বহি থাক মই অকণমান মাত এষাৰকে দি চাওঁ দে হ'ব দে যা। ভণ্টি ৰ'বা কোৱাচোন কি ক'ব লগা আছে? হেৰি কলৈ যাবিছে তোমাকতো দেখাত নতুন লাগিছে নাযাওঁ, তোমালোকৰ চুবুৰী দোকানখনলৈকে যাওঁচোন, অকণমান বস্তু আনোগৈ। পিছে কোন চুবুৰী হয় ন তুমি মোৰ ঘৰ ৰবৰবাৰীত, পিছে তোমাৰনো? মই এই ওচৰতে গতিবাৰীত পিছে তোমাৰ নামটো মই কৈ দিছোঁ বাৰু, ইয়াৰ নামটো ৰহিম মৰাণ। নাইচ নেম। থেংক ইউ ইউ আৰ মষ্ট ৱেলকাম। যাওঁ দিয়া, দেৰি হ'ব নহয়। ইফালে আকৌ ভাইটি অকলে আছে নহয় ঘৰত, তাৰ গালিও খাব লাগিব নহয়। অ'কে বাই বাই চি ইউ চেম টু ইউ। ঐ বুদ্ধু, তাৰ নামটো যে নুসুধিলি তই? পাহৰি গলো দেই কাইলৈ লগ পালে সুধি ল'ম এতিয়া ঘৰলৈ যাওঁ বল নহ'লে বুঢ়াৰ গালি খাব লাগিব নহয় বল তেন্তে বল। বুঢ়াটো ঘৰত নাথাকোঁতে আজি ৰাস্তাৰ ফালে যাওঁ দে নহ'লে যাবগৈ নিদিব সদায় ক'ত যাওঁ বুলি ক'ব কালিকৈ মাথা গৰমে ছোৱালীজনীৰ নামটোকে সুধিব পাহৰি থাকিলোঁ নহয় যাওঁ দে নহ'লে বুঢ়াটো আহি পাব নহ'লে ফোনটো তাত গৈয়ে কৰিম দে নহ'লে ছোৱালীজনী লগ নাপালে বৰ দিগদাৰ হ'ব 3টা বাজিবলৈ হ'লে দেখোন সোনকালে যাম বৰ গৰম লাগিছে দেই সেইখিনিতে বহি ল'ব পৰা হ'লে ভাল আছিল বহি লওঁ দে ছোৱালীজনী নাই অহা দেখোন দেখা পোৱা নাই নোহোৱাৰ আগতে ৰামলৈ ফোনটোৱে কৰিলোঁ দেই হেল্ল' ৰাম ক'ত আছ তই ৰাস্তাৰ ফালে গৈ আছোঁ, তই ক'ত? মই কালি ঠাইখিনিতে বহি আছোঁ ছোৱালীজনী আহিব বা বুলি নামটো সুধিবলৈ ইফালে চাইছোঁ এবাৰ এতিয়ালৈকে অহা নাই দেখোন হয় নেকি? আজি কিন্তু নামটো সুধিয়ে এৰিবি দেই। মই গৈ আছোঁ বাৰু, অকণমান দেৰি হ'ব কিন্তু মোৰ। তই সেইখিনিতে ৰখি থাকিবি। অ'কে হ'ব বাৰু তই আহ হাই ৰহিম, কি কৰিছা? তুমি দেখোন দোকানৰ পৰা ঘূৰি আহিলাই মানে মই আকৌ এইফালেও চাই আছোঁ সিফালেও চাই আছোঁ নাজানো নহয় তুমি দোকান ফালে গ'লা বুলি আনিব লগা একো নাছিল, পিছে মই আইচক্ৰীম দুটামান খালোঁ আৰু ভাইটিলৈ চানা অকণমান লৈ আনিছোঁ। শাৰী নহয় কি শাৰীনো, ৰঙা শাৰী নে বগা শাৰী নে ক'লা শাৰী? ৰঙা শাৰী বগা শাৰী ক'লা শাৰী একো শাৰী নহয় বে তেন্তে কিনো ক'ব বিচাৰিছা কোৱাচোন? কালি তোমাৰ নামটোকে সুধিবলৈ পাহৰিলোঁ নহয় কথাটো সেইটোহে। শাৰী নহয় কৈ থকাতকৈ চিধা নামটোকে সুধিলেনো কি হয়? আহা তুমিও বহি লোৱা। দে হ'ব দে কোৱা তেন্তে তোমাৰ নামটো কি মোৰ নামটো জোনমণি বৰা। নামটো এতিয়ালৈকে আহি পোৱা নাই কি যে কৰি আছে নহয় আৰু কিবা সুধিবা নেকি? তোমাৰ ঘৰত কোন আছেনো মই আৰু মোৰ ভাইটি,
মা পাপা নাই, ভাইটি সৰু হৈ থাকোঁতে আমাক এৰি থৈ গ'ল। এতিয়া মোৰ নিজৰ বুলিবলৈ ভাইটি আছে আৰু। অ' আই এম ভেৰি ভেৰি চৰি। বেয়া নাপাবা সোধাৰ বাবে। হ'ব দিয়া, পিছে ইংলিছ মাৰিব নালাগে। পিছে তোমাৰনো কোন কোন আছে? মই আৰু পাপা। মা নাই, আজি 5 মাহ আগতেই গুচি গ'ল আৰু মোক এৰি থৈ। অ' চৰি। পিছে তুমি স্কুল কিমানলৈকে গ'লানো? নাই, কি যাবিনো স্কুল। শনিবাৰে নাম লগালো আৰু দেওবাৰে গৈছিলো। স্কুলৰ দৰ্জাখনেই তলা মাৰা দেখিলো দেখোন। সেইকাৰণে আৰু নগ'লো আৰু। অ' হয় নেকি? ঐ বুদ্ধুৰ, দেওবাৰে স্কুল খোলা থাকে নেকি? পিছে জোনমণি, তুমিনো কিমানলৈকে গ'লা? অ' মই চতুৰ্থ শ্ৰেণীলৈ গৈছিলোঁ আৰু নগ'লো আৰু। অ' হয় নেকি? হয়। কথা এটা কওঁ, বেয়া নাপাবা কিন্তু তুমি দেই। নাপাওঁ বাৰু, কোৱাচোন কি কথানো? অ' তহঁতে কথা পাতিয়ে আছ দেখোন। মই এতিয়াহে পাইছোঁহি। মই অলপ বহিকে লওঁ, তহঁতে পাতি থাক দে। হ'ব বহ বহ। পিছে এইফালে তোমাৰ নামটোনো কালি চিনাকি হ'বলৈ নহ'ল নহয়। অ' মোৰ নামটো ৰাম মৰাণ। পিছে তোমাৰটোনো? মোৰতো জোনমণি বৰা। সুন্দৰ, অতি সুন্দৰ নাম। তুমি বহি থাকা হা, আমি আৰু অলপ কথা পাতি লওঁ। হ'ব বাৰু, পাতি লোৱা। ৰহিম, তুমি কথা এটা ক'ম বুলি কৈছিলা নহয়, কোৱা আকৌ কি কথানো? মই ঘৰত যাব লাগে নহয়। আমি চিনাকি হোৱা 2 দিন হৈছেহে, তথাপিও কওঁ। এই 2 দিনতে মই তোমাক ভাল পাই পেলাইছো। আই লাভ ইউ জোনমণি, আই লাভ ইউ। ঘৰলৈকে যাওঁ, থাকা তোমালোকে। শুনাচোন শুনা, একো নোকোৱাকৈয়ে গ'লাগৈ যে। কৈ দিয়া। কি সুধি আছেনো? মই ঘৰত গৈ কথাটো এবাৰ ভাবি চাওঁ, কালিলৈ ক'ম দিয়া। বাই। কালিলৈ কম বুলিয়ে গ'ল দেখোন বে। इंतजार करो रोज इंतजार करो, इंतजार का फल मीठा होता है मीठा। কথাটো নোহোৱা নহয় দেখোন। কালিলৈ ক'ব চাগে। ইমান গৰম লাগিছে বে ইয়াতো। অলপ বহিকে লওঁ। ৰাম, তই দেখোন সেই চাৰিদিনা ফাইৰি বোলে সদায় গুণগুণাই থাক দেখোন। যেনে ককাই এটা মাত মাত, সেইটিকে লং বা আপে যে। দে মাত, হওক দে তাৰপৰা বন্ধু, ঘৰলৈ হ'ল। যামগে। আন্ধাৰ হ'ব হ'লেই, নহ'লে বুঢ়া দাদাই ঘৰলৈ আহ বুলি ফোনে কৰিব আপে যে। ঘৰৰ চুকে চুকে চুক ভেকুলী চিঞৰে, ঘৰৰ চুকে চুকে চুক ভেকুলী চিঞৰে, হাবিত চিঞৰে হাতী। কোৱাচোন জোনমণি, কেতিয়া হবা তুমি মোৰ জীৱনৰ আপী? কেনেকুৱা লাগিল বন্ধু চাৰিটো শুনি? ভাল লাগিল। এইটোকে ক'ব লাগিব কেতিয়াবা। ব'ল এতিয়া ঘৰলৈ যামগে। হ'ব দে, বল আন্ধাৰে হ'লগে দেখোন। সোনকালে আহ।